फिन आरोबाव Pmay न'नि मुङाव रां जाख्ल'नायनि अजद होजाबावदों Uppl Vcdc मासिगिरि आरो सोद्रोमाफ्रा। बे खेबाव रां जाख्ल'नायनि अजदखौ नुनो मोन्दों क'क्राझार तितागुरि Vcdcनि भटगाव फार्डवान गामियाव। मुलाम्फागिरिफोरनि अजद बादिब्ला तितागुरि Vcdcनि मासिगिरि सुशील अधिकारी आरो सोद्रोमा सुमित्रा अधिकारी मोना न' होनायनि मुङाव मुलाम्फागिरिफोरनिफ्राय 3 निफ्राय 6 रोजा रां लायो। रां मोनाब्ला मुलाम्फागिरिफोरनि न'खौ आबुङै लुफुङा होनना रां लानायनि अजदखौ बे समाव होदों मुलाम्फागिरिफोरा। दिनै तितागुरि Vcdcनि मावख'आव मुलाम्फागिरिफोरनि गेजेराव मोनसे सावरायलायनायनि गेजेरजों बे अजदा मुलाम्फागिरिफोरनिफ्राय सिखाङो। জন আর ইউপিপিলের একজন মানে মেম্বারে মিটিং করেছে আমার ঘর আইছে বলে তে ভালেছে আমি গরিব মানুষ দুখিয়া মানুষ ঘর পাবা লাগে এলা ঘরতো আইছে এলা আমার যে কিবা ইঞ্জিনিয়ার ছাৰে মানে মাতিছে কিছু হেৰি ব্লকত মিটিঙত তাতে মানে কৈছে মানে ঘৰটো পাবি দুখীয়া লোকেৰহে ঘৰ এইবিলাক না ঘৰ পাবি কিন্তু 1 টকা মানে খৰচ কৰিব নালাগিব আগে মাছ মাংস যি হওক মানে একদম মানে খৰচ কৰিব নালাগিব খাবা নালাগিব আগে তুমি নিজে যিখিনি পইচা আছে ভাল কৰি মানে ঘৰ বান্ধিয়া লবি আগে এনেকৈ কৈছে। এলা কিবা মেম্বাৰে আমাৰ কয় ঘৰটো ষ্টাৰ্ট দিয়াৰ পিছতে মেম্বাৰে মানে কয় আমাক টকা লাগে বোলে এলা কিমান টকা লাগে মানে ফটক টকা নিদিলে মানে ফটক নামাৰে জিয়েৰ আছে মানে ফটক নামাৰে মানে ইহঁতৰ লগত কিবা চাইল আছে আৰু পাছত ফটক নামাৰে এই পাছত কি কৰিছোঁ এই যে কিবা এইবাৰ দিছোঁ মই নিজে হাতে দিছোঁ মেম্বাৰে হাতত মানে 3000 টকা মেম্বাৰটো সুশীল অধিকাৰী মানে কিবা বিজেপিৰ মেম্বাৰ আৰু Uppl মেম্বাৰ হৈছে সুমিত্ৰা অধিকাৰী মানে উনি হ'ল নিজৰ ঘৰৰে মানুহ আগে বেলেগৰ নহয় নিজ ঘৰৰে মানুহ আগে। পাছত এইবাৰ তো 3000 টকা দিলোঁ তথাপি মানে আৰু এলা তো নিদিওঁ পইচা 6000 টকা খুজিছে নিদিওঁ এইবাৰ মানে আমাৰ ঘৰবিলাক মানে উদ্দেশ্য নলয় আগে ফটক আৰু নামাৰে। পাছত এইবাৰ কি কৰিলোঁ মই আৰু নিজে যে মানে 2000 টকা দিছোঁ আমিতো গৰীব মানুহ কি কৰিম এলা টকা নিদিলে বোলে ঘৰ বান্ধিব নাপাম ফটক নুতুলিব গতিকে এলা দোৱা হ'ল কি এই আৰু পাছত 5000 টকা দোৱাৰ পিছতো মানে ঘৰ কমপ্লিট হ'লে কৈছে আৰু বোলে টকা লাগিব পাছত সেইখিনি টকা দিয়া নাই কি পাছত চবে ৰাইজে কয় নিদিবি পাছত দিয়া নাই কি এইখিনিয়ে আৰু ঘৰ কমপ্লিট হৈছে। চিলাই মেচিনটো আহিছে নতুন মেম্বাৰ হৈছে নিজে লৈছে বেলেগক দিয়া নাই আৰু যিকোনো বস্তু আহে তুমি ঘৰতে লয় নেকি আমি এইবিলাক গম নাপাওঁ আৰু আমাক নেদেও এনেকাই আৰু প্ৰেছাৰ কুকাৰ আহিছে বোলে এইবাৰ মানে ৰাতি মেম্বাৰে যে কেইজনমান মানুহ নাম দিয়া ৰাতি আনছে প্ৰেছাৰ কুকাৰ ৰাতি ভাগ কৰিছে আমি মানে গমেই নাপাওঁ এই যিকোনো বস্তুই মানে আমি গম নাপাওঁ কি চব খেলি মেলি কৰে মেম্বাৰে আমি এই যে আমাৰ 5000 হওক 6000 যি মানুহবিলাক টকা নিছে আমাক মানে ৰিটাৰ্ণ লাগে ঘূৰি দিব লাগে। এই আমাৰ ঘৰ পৰাতো 37 না 38 ঘৰ পৰ্যন্ত হৈছে মানে সেই গোটাই চবে লৈছে চবে লৈছে মানে 3 ঘৰমান বোধহয় দিয়া নাই সিহঁতৰ ফটক তোলাই নাই বেলেগ জিৰাইছে সেই ফটক মাৰিছে মানে টকা সোমাইছে এতিয়াহে মানে কামত লাগছে আগে ঘৰত তিতাগুৰি ভটগাঁও এইখিনি। নমস্কাৰ মোৰ কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকল মানে আজিৰ যেটো বিশেষ কাৰণত মানে মিটিংখন মাতা হৈছে মিটিংখন মাতাৰ উদ্দেশ্য হ'ল আমাৰ গাঁৱৰ টোটেল 37 জন মানুহ প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো মানে চৰকাৰৰ পৰা পাব লগা ঘৰ মানে পাইছে হোৱাৰ পিছত মানে আমাৰ গাঁৱৰ দুজন মেম্বাৰ আছে এজন বিজেপিৰ আৰু এজন Uppl Vcdcৰ মেম্বাৰ কিন্তু মেম্বাৰ দুজনক আমাৰ গাঁৱৰ ৰাইজৰ পৰা সিলেকশ্যন কৰি দিয়া নাই। যদি আপোনালোকে বিশ্বাস নকৰে তেনেহ'লে ৰাইজক সুধিব পাৰে। গতিকে তাৰপিছত কি কৰিছে এই মেম্বাৰ দুজনে মানে এই হিতাধিকাৰীবিলাকৰ পৰা কোনোবাৰ পৰা 7000 টকা লৈছে কোনোবাৰ পৰা 6000 টকা লৈছে কোনোবাৰ পৰা 5000 টকা লৈছে এনেকুৱা কৰি আৰু মানে ভয়তে যেতিয়া আমাৰ হিতাধিকাৰীবিলাকে মানে BDO ছাৰক কমপ্লেইন দিলে 12 তাৰিখ মানে 5-6 মাহ আগতে কমপ্লেইন দিয়াৰ পিছত তাৰপিছত কি মেম্বাৰ দুজনে মানে মানুহৰ পৰা মানে হিতাধিকাৰীবিলাকৰ পৰা টকা লোৱা বন্ধ কৰি দিলে তাৰপিছত মানে কিছুমান মানুহ টকা লোৱা নাই এবাৰে এটা টকা লোৱা নাই এই তাৰপিছত এই হিতাধিকাৰীবিলাকে মানে মোক বিশ্বাস কৰি যেহেতু মই এইখন গাঁৱৰ গাঁওবুঢ়া হয়
মোক বিশ্বাস কৰি মানে মোৰ জৰিয়তে সুবিচাৰ পাবৰ কাৰণে এখন 2 তাৰিখ 6 মাহ 2023 তাৰিখে মোক এখন এপ্লিকেশ্যন দিলে। তাৰপিছত যিয়ে নহওক মই এতিয়া মানে আইনৰতো ৰক্ষক নহয় বা মই অসমৰ CMO নহয় বা BTRৰ মই চিফো নহয় মই কি কৰিলোঁ তাৰপিছত এই ৰাইজৰ কথামতে তাৰপিছত মই ফাৰ্ষ্ট টাইম কি কৰিলোঁ মানে আমাৰ কোকৰাঝাৰৰ MLA ইছলাৰী ছাৰৰ লগত মানে কথাটো ডিছকাছ কৰিলোঁ। তাৰপিছত ইছলাৰী ছাৰে মোক ক'লে যে যা মনোজিত হয় তইতো আমাৰ পাৰ্টিৰ মানুহো হয় আৰু লগতে গাঁৱৰ গাঁওবুঢ়াও হয় মানে গাঁৱৰ মিটিংটো মাতাৰ কি হ'ল আজি এই যে ঘৰ পোৱা মানুহবিলাকৰ পৰা মানে ইচ্ছামতে এই মেম্বাৰ দুজনে টকা লৈছে নিজৰ ইচ্ছামতে। এতিয়া মিটিঙত কি হ'ল? এতিয়া আমি সিদ্ধান্ত লৈছোঁ বা ল'ম মানে আমি উচিত মানে বিচাৰ পাব লাগে, উচিত তদন্ত কৰিব লাগে। আমি আমাৰ গাঁৱৰ জৰিয়তে মানে আপোনালোকৰ জৰিয়তে মই অসমৰ CM ছাৰ আৰু লগতে BTRৰ চিফ ছাৰ মই অনুৰোধ কৰি আৰু লগতে KSৰ চিফ ছাৰ ইয়াকো অনুৰোধ কৰি মানে আজিৰ মানে যিখন আমাৰ মিটিং হ'ল মানে উচিত তদন্ত কৰি আমাৰ ৰাইজক ন্যায় প্ৰদান কৰিব লাগে। এতিয়া আজি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ আমি খন্তেক সময়ৰ পিছতে মানে আমাৰ কোকৰাঝাৰ থানাত গৈ আমি এজাহাৰ দাখিল কৰিম। যিহেতু আমি আসামী দুজনক এবাৰ নহয় দুবাৰ নহয় 3বাৰকৈ মাতিছোঁ। যোৱাকালিৰ পৰা আজিলৈকে 3বাৰ মাতিছোঁ কিন্তু আসামী দুজনে মানে উপস্থিত হোৱা নাই। আৰু আসামী দুজনে মোক মানে যিজন হালমাজি আমাৰ গাঁৱৰ এজন হালমাজি আছে ইয়াৰ দ্বাৰা আমি গাঁৱত কিবা প্ৰগ্ৰাম হ'লে ইয়াক কোৱা হয় ই যাই মানে কয় মানুহবিলাকক যিয়ে নহওক ইয়াৰ আগত কৈছে যে হয় মোৰ নাম মালি হয় মালি ভাই হয় আৰু মনোজিত কুমাৰ ৰায় হয় এই মানে কৈছে হালমাজিজনক যে মালিক কোন আজিৰ মিটিংখন তে যে মই মাতিছোঁ মানে উচিত মানে বিচাৰ কৰিবৰ কাৰণে মই মানে বা ৰাইজকো কৈছোঁ মানে সেই দুজন আমাৰ গাঁৱৰে মানুহ হয় মানে সিহঁতক চান্স দিব লাগিব। সেইকাৰণে আমি মানে এজাহাৰ আগতে দিয়া নাই কিন্তু এতিয়া আমি বাধ্য হৈছোঁ কাৰণ সি মোক প্ৰশ্ন কৰিছে মালিক কোন হয় মই আপোনালোকৰ জৰিয়তে জনাওঁ যে মালিক এজন তিতাগুৰি ভোটগড় গাঁওবুঢ়া হয় বৰ্তমান হয় এজাহাৰ দিম এতিয়া খন্তেক সময়ৰ পিছতে দিম। ধন্যবাদ থাকিল। চৰকাৰৰ পৰা যিটো ঘৰ আহিছে ঘৰটো ষ্টাৰ্ট দিছোঁ দিয়াৰ পিছত ফাৰ্ষ্ট কিস্তি পইচা যিটো আমি ড্ৰ কৰিছোঁ তাতে সিহঁতে পইচা লৈছে কৈছে যে এই তহঁতে টকা নিদিলে ঘৰটো মানে নিদিওঁ টকা দিব লাগিব তাৰপিছতহে ঘৰটো মানে ষ্টাৰ্ট হ'ব। ঠিক আছে টকা মানে ওলাই কেনে ফাৰ্ষ্ট কিস্তি ওলাই কেনে তাক 2,000 টকা দিছে। সুশীল অধিকাৰী আৰু হেৰি ছোৱালীটো কি নাম আছিলে সুমিত্ৰা সিহঁতে টকাটো লৈ পেলাই আমাৰতো কাম চলি আছে এনেকৈ কৰি আৰু যেনেকৈ ছেকেণ্ড কিস্তিটো পইচাটো ওলাইছে তাতো পইচা খুজিছে সিহঁতে পইচাটো দি দিছে 2,000 টকা। তাৰপিছত লাষ্ট কিস্তিত যিটো পইচা উঠাইছে এইটো লাষ্ট কিস্তিত মানে ক্লিয়াৰ টকা দিছে মানে 7,000 টকা লাগি সিহঁতক 7,000 টকা নিদিলে মানে কৈছে যে ঘৰটো মানে বনাব নিদিম 7,000 টকা দিব লাগিব লাষ্ট কিস্তি 7,000 টকা অলৰেডি মানে ক্লিয়াৰ লৈ লৈছে বাকী নাই পইচা মানে ক্লিয়াৰ লৈ লৈছে। আমাৰ ঘৰ কমপ্লিট হৈছে আমিতো ঘৰ কমপ্লিট মানে কি আমাৰ নিজৰ টকা অলপ সোমাই কেনে ঘৰটো বনাই লৈছোঁ আৰু সেইটো টকা দিতো ঘৰ নহয় কমপ্লিট আমাৰ নিজৰ টকা দি ঘৰ সোমাই লৈছোঁ সিহঁতে আকৌ 7,000 টকা দিবই লাগে বোলে দি দিছে। বহুতৰে পৰা লৈছে নেকি গাঁৱৰ পইচা মানে লৈছে চবৰে পৰাই লৈছে পইচা কিন্তু আমাৰখিনি মোৰ নিজৰ ঘৰৰ পইচাখিনি 7,000 টকা দি লৈছে। চৰকাৰৰ বিনামূলীয়া ঘৰ ল'ব নালাগে কিন্তু আমিতো নাজানো নালাগে সিহঁতে দম দে এনেকৈ হ'লে নহ'ব তেনেকৈ হ'লে নহ'ব নহ'লে ঘৰ নাপাবি। আমাৰতো মাইকীটো মানে ভয় খায় না ভয় খায় এই টকা নিদিলে যে ঘৰ নহয় দি দিওঁ এনেকৈ কৰি মানে টকাবিলাক দি দিছে আৰু 7,000 টকা ক্লিয়াৰ দি দিছে।
কি কাৰণত খুলিলে আপোনালোকে? সুশীল অধিকাৰী এই ঘৰ পাইছোঁ ঘৰ পোৱাৰ পিছত ঘৰত যায় মেম্বাৰ চেয়াৰমেনো গৈছে চেয়াৰমেন যাই কিনে ঘৰত কোদাল দি খুন্দি চাইছে তলৰ ৰিণ্টা দিছে নাই মইতো ঘৰ বাঢ়াইছোঁ 30 ফুট দিছে ঘৰ মোক কৈছে বনাব পাবি নাপাবি এনেকৈ কৈছে মই বনাব পাৰোঁ বনাব পাবৰ কাৰণেহে মই ঘৰ হিচাপে দিছোঁ কয় তোৰ পইচা দিয়ে কৰ আগত কাম মোৰ পইচা দিয়ে কিয় কৰিম যিটো চৰকাৰৰ পৰা আছে সেইটো দিয়ক ডাইৰেক্ট মই কৈছোঁ কোৱাৰ পিছত কয় ঘৰ বনাব পাবি না পাম বনাবা সেইটো বনাই আছোঁ এইটো কমপ্লিট হোৱা নাই মানে পইচা লৈছে কোনে আপোনাৰ? সুশীল অধিকাৰী কোন হয় সুশীল অধিকাৰী? এই যে বিজেপিৰ মেম্বাৰ VCDC মেম্বাৰ। VCDC মেম্বাৰ কিমান পইচা লৈছে আপোনালোকে? 6,000 আৰু বেলেগ মানুহৰ পৰা বেলেগ মানুহৰ লৈছে 6,000 লৈছে 7,000 লৈছে কাৰোবাৰ 5,000 লৈছে এনেকুৱা কোনে? সুশীল আৰু যে সুমিত্ৰা অধিকাৰী সুমিত্ৰা অধিকাৰী কোন হয়? এই যে UPPৰ কিবা VCDC মেম্বাৰ এতিয়া আপোনালোকে কি ডিমাণ্ড কৰে? কি ডিমাণ্ড কৰিব আৰু কাৰোবাৰ পৰা 500 লৈছে কাৰোবাৰ পৰা পইচাই লোৱা নাই এনেকৈ কিয় এনেকুৱা কৰিম ল'লে চবৰে সমান হ'ব লাগিলে এতিয়া আপোনাৰ ঘৰটো ক্লিয়াৰ হৈছে নে নাই? হোৱা নাই হোৱা নাই এতিয়া আপুনি কি ক'ব চৰকাৰক কি ক'ব যিহেতু আপোনালোকক চৰকাৰে পইচা নিদিয়াকৈ ঘৰ দিছিল কিন্তু কি ক'ব আৰু ধুমকিও দিছে ঘৰ বনাব নাপালে জেলত যাব লাগিব কি কৰিব লাগিব হা ঘৰ বনাব পাবি কি পাবি মইতো বনাবৰ কাৰণে ঘৰ হিচাপে দিছোঁ চেয়াৰমেন আহিয়ে ডাইৰেক্ট কৈছে ঘৰ বনাব পাবি তোৰ পইচা দিয়ে বনাব আগত এনেকুৱা কৈছে চেয়াरमेने थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सलाद लानो हागोन